মই ৰিয়ন দৈমাৰী ছাৰক ভোট দিম। কিয় ভাল পায় আপুনি? বিৰাট ভাল লাগে তাৰ কিবা দুখীয়া মানুহবিলাকক চাই কামবিলাক ভাল কিমান ডেভেলপ কৰিছে। আগ্ৰামা চৰকাৰ থাকোঁতে এতিয়া একো ডেভেলপ নাই। কিবা ক'লে ইহঁতে আঙুলি উঠাই দিয়ে, তই BPF-ৰ মানুহ আমি নিদিওঁ বুলি কয়। সেইটোৰ কাৰণে মোক ভাল নালাগে। এইকাৰণে সকলোৱে BPF-ক ভোট দিব লাগে। নাঙলক ভোট দি ফালে ৰিয়ন ছাৰক জয়যুক্ত কৰিব লাগে, তেতিয়া আমাৰ সুবিধাবিলাক পূৰণ হ'ব। एबारनि बिसायख'थिनि माबाखौ मा होनगोन फैनायखौ आङो रिहन सारनि बिसायख'थिखौ मोजां मोनदों आरो बेनो फैनांगौ आरो बिनि सरकार सलायनायानो जोबोद मोजां खामानिफोरखौ मावनांगौमोन बा सोरबा गैयि दुखिया दरिद्रफोरनि थाखाय मोजां मावनांगौमोन, नाथाय जों मोननोबो हायासै। 5 बोसोर जानानै जों दिनैसिम मोननो हायिनि थाखाय आंबो गोबां दुखु दोङो। दाबो आङो बिसोरनिफ्राय मोनाब्लाबो आङो हारसिंब्लाबो नाजानानै जि इसे दोङो आं बे दखानजों सोलिनानै जायो। गार' बस्ति बाजाराव आङो दखान होनानै जायो। तो आमिर जॉइंट আছে BPF में BPF के ৰেহন দৈমাৰী চৰকাৰ আছে। এতিয়া সমস্যা যে নতুন নতুন আহি আছে কিবা কিবি মাটি বাৰী হাবি যাবি কাৰণে ইয়াত থকা কাৰণে সেইকাৰণে এনেকৈ হৈ আছে। মানে এইটোতো আমাৰ গমে নাই এতিয়া, তো এইটো কি কৰিম। যোৱা চাল এনে জিতি গৈছে, দিয়াতো ভোট দিয়া আছিল BPF চৰকাৰ ৰেহন চৰকাৰ দিয়া আছিল, জিতিছে। এইটো একো কৰা নাই। আমার জয়েন্টিং হওয়ার কারণে কিবা আমার ভোজপুরি কারণে তো একো হওয়া নাই, তার নৌকরি চাকরি একো পাওয়া নাই। গ্রাজুয়েট ল'ৰাবিলাক আছে দুনিয়াকে পড়া আছে, আমার হিন্দী ভাষীৰ কাৰণে একো কৰা নাই হিন্দী ভাষীৰ কাৰণে। চাকৰি ক'ত দিছে? এতিয়া তো এপ্লাইমেণ্ট হৈছে চবে যেহে জন্তু জাতিবিলাক পাইছে, আমাৰ বিহাৰী একটাও শুনাই নাই মই নৌকৰি পাইছে। अब एटू कोत बनाबो एटू जानबो, पैकेट में बनाबो कि माटी लै बनाबो कि विदेश में बनाबो, एटू बनाबो ना। আপুনি জিতাটো বিচাৰে? ৰিহন দৈমাৰী ছাৰক। আপুনি ৰিহন দৈমাৰীক কিয় ভাল পায়? ই আৰু সব মানুহক চাই গাঁৱত ঘূৰি ফুৰে, গাঁৱে গাঁৱে আহি থাকে আৰু সেইকাৰণে আমি ভাল পাওঁ। BTC কোন দলৰ চৰকাৰ গঠন কৰাটো আপুনি বিচাৰে? BPF দলৰ।